বান্ধৱীসকল গোৱালপাৰা পলিটেকনিকৰ পঞ্চবাৰ্ষিক পলি চেচনেল 21-22 চলি আছে। আজি আছে কালচাৰেল ৰেলী। আজিৰ দিনটোত কি হ'ব কি নহ'ব এই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোতেই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। বন্ধু বান্ধৱীসকল, এইটোৰ মতে হৈ আছে ড্ৰেছ পাতি, মানে চিভিলৰ ল'ৰাখিনি ইয়াতে কৰি আছে ড্ৰেছ। বেলেগ ব্ৰাঞ্চৰ বেলেগত কৰি আছে। ইয়াত টুপি পিন্ধাই দি আছে, মানে পিন্ধি আছে। এতিয়া ই ৰেডিয়ে হৈছে পিন্ধি কিনে। এইটো হৈছে ভকত আৰু এইফালে পিন্ধাই আছে টুপি। ৰেলীত যাবলৈ সাজু হ'ব। ছাৰ মেম সকলোবোৰে ইয়াতে ডেন্স কৰিছে, লগতে আমিও আছোঁ। ইয়াত বহুত ছোৱালী মানে গোটেইবোৰে আহিছে। তাৰ পিছত যাই আছোঁ আমি, মানে BOC মানলৈকে যাব আমাৰ কলেজৰ পৰা। আকৌ তাৰ পৰা ঘূৰি আহিব। আমি সকলোবোৰে এনেদৰেই ৰেলী কৰি আছোঁ। তাৰ পিছত নতুন নতুন গানেৰে। আৰু ইয়াতে ৰেলী কৰি অহাৰ পিছত সকলোবোৰে লগ লাগি ডেন্স কৰি আছে। অলপ পিছত সকলোৱে কোনে কি কৰিছে এই ভিডিঅ'টো দেখা পাব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ইয়াতে বহি আছে নে নামিছিলা? নামিছিলো স্যার। কি কৰিছা কি কোৱাচোন? মানে অসমীয়া বোৱাৰীয়ে যেতিয়া কাতি বিহুৰ দিনা সন্ধিয়া
তুলসী গছৰ তলত চাকি জ্বলায়